আজি আমি ইনষ্ট্ৰাকশ্যনছ মতে এয়াৰ ৰেডৰ মক ড্ৰিল আজি ৰেলৱে ষ্টেচনত কৰিছোঁ কোকৰাঝাৰ জিলাৰ বাসিন্দাসকলৰ কাৰণে, যাতে যদি কিবা চিটুৱেশ্যন আহে আপোনালোকে সকলোকে জানে কোকৰাঝাৰ হেজ বিন ডিক্লেয়াৰ্ড এজ আ কেটেগৰী 3 ডিষ্ট্ৰিক্ট আণ্ডাৰ দি MHA। চ' আজি অসমত 15 জিলাত 15 ডিষ্ট্ৰিক্টছতে মক এয়াৰ ড্ৰিলটো হৈ আছে। আমাৰ ইয়াত আজি আমি সব অৰ্গেনাইজেশ্যনছ যেনেকৈ চিভিল ডিফেন্স, NCC, NSS, নেহৰু युवा কেন্দ্ৰ, ইনক্লুডিং আমাৰ পলিটিকেল অৰ্গেনাইজেশ্যনছ, ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনছ সকলোকে মিলি আমি এখন মক এয়াৰ ড্ৰিল কৰিছোঁ, যাতে যদি কিবা এনেকৈ চিটুৱেশ্যন এনেকৈ ঘটনা হয় আমাৰ চিটিজেনসকলে, আমাৰ বাসিন্দাসকলে প্ৰিপেয়াৰ্ড থাকে, মেণ্টেলি প্ৰিপেয়াৰ্ড থাকে, আৰু ইভেকুৱেশ্যন কেনেকৈ কৰিব লাগে, এমাৰ্জেঞ্চি চিটুৱেশ্যনত কেনেকৈ ৰেছপণ্ড কৰিব লাগে, পেনিক নাই কৰাকৈ কেনেকৈ সোনকালে যি ইনজিয়ৰ্ড আছে তেখেতসকলক হস্পিটেল আমি ফাৰ্ষ্ট হস্পিটেলত লৈ যোৱা আমি কেনেকৈ প্ৰায়ৰিটি হিচাপে ল'ব লাগে, সেইখিনি অকণমান প্ৰদৰ্শনী কৰিবলৈ, যাতে আমাৰ চিটিজেনসকলে সাৱধানী থাকে। সেইকাৰণে আমি আজি মক ড্ৰিল ফৰ এয়াৰ ৰেডটো হাতত লৈছোঁ। আজিৰ পৰা হ'ব 7টা বাজিৰ পৰা 5-10 মিনিটছলৈকে ব্লেকআউট হ'ব। ব্লেকআউটৰ চিটুৱেশ্যন জেনেৰেলি আমি ৰিকুৱেষ্ট কৰোঁ যেতিয়া ব্লেকআউট হয় আমাৰ বাসিন্দাসকলে ঘৰৰ ভিতৰত থাকে আৰু লাইটছ উইল বি টাৰ্ণড অফ। বি কামলিহে থাকিব লাগে, পেনিক কৰিব নালাগে, চিন্তা কৰিব নালাগে। ইট ইজ জাষ্ট আ ৰুটিন, আমি ইটছ আ ড্ৰিল, ইটছ আ ৰুটিন ড্ৰিল। চ' চিন্তা কৰিব নালাগে, যেতিয়া ব্লেকআউট হয় তেতিয়া এনেই ঘৰত উইথ ইয়ৰ ফেমিলি মেম্বাৰ্ছ কামলি থাকিব লাগে। যদিহে ইমাৰ্জেঞ্চি চিটুৱেশ্যন হয়, কোকৰাঝাৰ ডিষ্ট্ৰিক্টত মেন পাৱাৰ কেনেকৈ আছে? আপোনালোকে এতিয়া চাইছে আজি আমাৰ ল'ৰা ছোৱালীখিনি বহুত এক্টিভলি পাৰ্টিচিপেট কৰিছে। চিভিল ডিফেন্সৰ ইমান আমাৰ ভলেণ্টিয়াৰ্ছ আছে, আমাৰ NCCৰ বহুত ভলেণ্টিয়াৰ্ছ আছে, ইনক্লুডিং ইট আমাৰ যিমান পুলিচ ৰেডি হৈ আছে, ফায়াৰ এণ্ড এমাৰ্জেঞ্চি ছাৰ্ভিচেছ ৰেডি হৈ আছে, হেল্থ ইজ ৰেডি, পাৱাৰ ইজ ৰেডি, চব ডিপাৰ্টমেণ্টছ আমাৰ ৰেডি হৈ আছে। চ' আজি আমাৰ এক্সাৰচাইজটো সেইটোৱে হয়, যাতে অলৰেডি ৰেডি হৈ আছে, কিন্তু যদি এনেকৈ চিটুৱেশ্যন আহে ভেৰি ক্ল'জলি আমি ভালকৈ সাজু হৈ থাকিব পাৰোঁ। Thank you.